শুকুৰবাৰে হঠাৎ বিটিয়াৰ পৰ্বতজোৰাত উপস্থিত হয় UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী। সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী মতাতি GFMC হলত উপস্থিত হৈ দলীয় কৰ্মী সভাখনত কয়, আগন্তুক লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰ দলৰ UPPL দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়লাভ কৰাৰ লক্ষ্যৰে দলীয় কৰ্মীসকলৰ লগত এখন কৰ্মী সভা অনুষ্ঠিত কৰে। ৰাজু নাৰ্জাৰী নিৰ্বাচনী প্ৰচাৰ চলাই কয়, আগন্তুক কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰীয়ে 3 লাখ ভোটত জয়ী কৰাব লাগিব বুলি মন্তব্য কৰে। উপস্থিত হৈ প্ৰাইমাৰী লেভেলৰ দলীয় কৰ্মী-কৰ্তাসকলৰ লগতে বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰে। লগতে কয়, আমাৰ মিত্ৰ দলৰ বিজেপিৰ ওদালগুৰি লোকসভা সমষ্টিত প্ৰাৰ্থী আছে, তেওঁ বিপুল ভোটত জয়লাভ কৰিব। দুয়োটা লোকসভা সমষ্টিতে BPF, কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দলে বিপুল ভোটৰ ব্যৱধানত পৰাজিত হ'ব। আমি দুয়োটা লোকসভা সমষ্টিত বিজয় উল্লাস পালন কৰিম। কৰ্মী সভাতো ৰাজু নাৰ্জাৰীৰ লগত উপস্থিত থাকে পৰ্বতজোৰা UPPL দলৰ সাধাৰণ সম্পাদক সেলিম আহমেদ খান, মদাতিৰ VCDCৰ চেয়াৰমেন আব্দুল মালিক আৰু দলীয় নেতাকৰ্মীসকল। আমাৰ যেটো নিৰ্বাচনী প্ৰচাৰ এতিয়া তুংগত উঠিছে, আমাৰ UPPL দল NDAৰ এটা সহযোগী দল হয়। অসমত 14টা সমষ্টিত NDA 14টাতে খেলি আছে। 11টা সমষ্টিত আমাৰ বিজেপিৰ প্ৰাৰ্থী আছে NDAৰ হৈ, আৰু 2টা সমষ্টিত আমাৰ অসম গণ পৰিষদৰ আছে। এটা সমষ্টি আমাৰ UPPLৰ হাতত আছে কোকৰাঝাৰৰ NDAৰ প্ৰাৰ্থী আমাৰ শ্ৰীযুত জয়ন্ত বসুমতাৰী ডাঙৰীয়া ইয়াতে প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। গতিকে আমি এতিয়া গাঁৱে ভূঞে গৈ আছোঁ, ৰাইজৰ লগত আলাপ আলোচনা কৰি আছোঁ, ৰাইজক বুজাই আছোঁ কিয় আমি ট্ৰেক্টৰ ছবিত ভোট দিব লাগে, কিয় আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব লাগে, এইবিলাক চব আমি আলোচনা বিলোচনা কৰি আছোঁ। আৰু আমি ফুল কনফিডেণ্ট আমাৰ দৰং ওদালগুৰি সমষ্টিৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু কোকৰাঝাৰৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। সন্মতমেণ্ট আমি দেখিবলৈ পাইছোঁ যে অহা 8 এপ্ৰিলত চন্দন মৰ্ম একালৰ BPFৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল, তো কি ক'ব? আমাৰ দলত যিমান মানুহ আমাৰ দলৰ নীতি আদৰ্শক বিশ্বাস কৰে, তেখেতসকলে আমাৰ দলত যোগদান কৰিব পাৰে। কিন্তু চন্দন ব্ৰহ্ম হওক বেলেগ হওক, ইয়াতে আমাৰ যোনে যোগদান কৰে, আমাৰ UPPLৰ যিখিনি ডিচিপ্লিন আছে, আমাৰ ৰুলছ ৰেগুলেশ্যন আছে, পলিচি আছে, সেইটো মানি চলিব লাগিব। তেখেতসকলে সাধাৰণ এজন কৰ্মী হৈ কাম কৰিব লাগিব, ৰাইজক সেৱা কৰাৰ মনোভাৱ থাকিব লাগিব। আৰু আমাৰ যিমান UPPL আমাৰ কৰ্মী আছে, যিসকলে দিনে নিশাই ৰাইজৰ সেৱা কৰি আছে, তেখেতসকলৰ লগত যোগদান কৰি ৰাইজক সেৱা কৰাৰ মনোনিয়োগ কৰিব লাগিব। আপুনি এজন UPPLৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, কোকৰাঝাৰ লোকসভা সমষ্টিত কিমান ভোটত জয় আমি 3 লাখ ভোটত জয়লাভ কৰিম। 3 লাখ। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।